হেল্ল' ফ্ৰেণ্ডছ, মই এই ব্লাউজ পিচটোত কেনেদৰে ফুল আঁকিলোঁ সেইটো আপোনালোকক এবাৰ দেখুৱাব খুজিছোঁ। এই ব্লাউজ পিচটো খাদী কটনৰ যোৰা থাকে যে তাৰে হয়। মই প্ৰথমতে কাপোৰখন ফোল্ড কৰি ল'ম। এইটো ভাঁজ কৰি লৈছোঁ, এইটো আকৌ এবাৰ ভাঁজ কৰি ল'ম, এনেকৈ দুবাৰ ভাঁজ কৰি ল'ম। এইটো লৈ এই যে মাজৰ ভাঁজখিনি আছে এইখিনিত আপোনালোকে চিনো দি ল'ব পাৰে। মোৰ ইয়াত এতিয়া চিন নিদিলেও হ'ব, এইটো যিহেতু কটন কাপোৰ হয় গতিকে এনেকৈ দিওঁতে এইটো ভাঁজটো খাই যায়। আৰু ফুলটো মই অকণমান ওপৰৰ পৰা মই ইয়াত আঁকিছোঁহে, অকণমান ওপৰৰ পৰা আঁকিছোঁ। সেইকাৰণে মই কি কৰিছোঁ, একেলগে এইটো জুখি লৈছোঁ। মোৰ ইয়াত আছে 4 ইঞ্চ, মই ইয়াতে 4 ইঞ্চত চিনটো দি লৈছোঁ একেবাৰে মাজত এইটো। আৰু নেক্সট চাইডটো এইটো এটা ফালৰ হ'ল কাপোৰৰ এই যে ভাঁজটো আছে এনেকৈ মেলি দিব, দি এই যে ভাঁজটো থাকে সেইটো ভাঁজত এটা ফুল হ'ব। মই ইয়াত ভাঁজটো ধুনীয়াকৈ খাই আছে। ইয়াতো মই 4 ইঞ্চ দিছোঁ, এইটো মানে এইখিনিৰ পৰা 4 ইঞ্চ ওপৰত কৰিছোঁ মাজৰ পৰা। ইয়াত মই চিনটো দি লৈছোঁ, লৈ এতিয়া মই ফুলটো আঁকি লৈছোঁ। এইটো ফুল হয়, এইটো আপোনালোকে দেখা নাপাব, কাঠ পেঞ্চিলেৰে যিহেতু আঁকিছোঁ মই। গতিকে ফুলটো অঁকাৰ পিছত কেনেকুৱা হয় সেইটো মই আপোনালোকক দেখাইছোঁ। এইটো যিকোনো এটা চাইডত কৰিলেই হ'ল, এইটো চাইডতো কৰিব পাৰে, নহ'লে তাৰ নেক্সট চাইডটোতো কৰিব পাৰে, একো কথা নাই, যিকোনো এটা চাইডত কৰিলেই হ'ল। কিন্তু প্ৰথমতে কি কৰিব, কাপোৰটো প্ৰথমতে এবাৰ ফোল্ড কৰি ল'ব, তাৰপিছত আকৌ এবাৰ ফোল্ড কৰি লৈ মাজৰখিনিত চিনটো দি তেনেকৈ ফুলটো আঁকি ল'ব পাৰিব। এতিয়া ইয়াত আছে কাৰণে আপোনালোকে চিনি পোৱা নাই, কাঠ পেঞ্চিলেৰে আঁকিছোঁ মই ফুলটো কৰি উঠি দেখাই আছোঁ। চাওক, মোৰ এইটো ফুল কৰা হ'ল। মই এটা ফুল কৰিছোঁ, এইটো চাইডৰ পৰা এইটো কৰিছোঁ, গতিকে ঠিক একেদৰে আনটো ফুলো কৰিলে হ'ল।